হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে টয়লেটৰ বাবে অনলাইন আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে আহিছে এটা নতুন আপডেট। টয়লেটৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকে কৰিব লাগিব এটা কাম। এইটো কাম যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত টয়লেটৰ ১৮,০০০ টকা আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকে অতি শীঘ্ৰে এইটো কাম কৰি লওক। আপোনালোকে নিশ্চয় জানে যে টয়লেটৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত অলৰেডি ৯,০০০ টকা দিয়া হৈছে। আপোনালোকৰ যদি বেংক একাউণ্টত এই ৯,০০০ টকা এতিয়ালৈকে সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে এইটো কাম কৰি লওক। যদি এইটো কাম নকৰে তেতিয়াহ'লে আপোনালোকে টয়লেটৰ প্ৰথম কিস্তি আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি শীঘ্ৰে এই যিটো কাম আছে এইটো কাম কৰি লওক। যদি কৰে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত টয়লেটৰ বাবে যি ১৮,০০০ টকা এই ১৮,০০০ টকা আপোনালোকে লাভ কৰিব পাৰিব। টয়লেটৰ বাবে আবেদন কৰা সকলে কি কৰিব লাগিব আৰু নতুন আবেদন কেনেকৈ কৰিব সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত যিটো গুগল দেখিছে এই গুগলৰ চাৰ্চ বাৰত লিখিব SBM বুলি লিখি চাৰ্চ কৰিব। SBM বুলি যেতিয়া আপোনালোকে চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম ৱেবছাইট আহিব এই প্ৰথম ৱেবছাইটত আপোনালোকে মাৰিব লাগিব। ইয়াত দেখিবলৈ পাব স্বচ্ছ ভাৰত মিছন, এইটোত আপোনালোকে ক্লিক কৰি ল'ব। যেতিয়া আপোনালোকে স্বচ্ছ ভাৰত মিছনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত স্বচ্ছ ভাৰত মিছনৰ যিটো পৰ্টেল আছে এই পৰ্টেলটো অ'পেন হৈ আহিব। আপোনালোকৰ সুবিধাৰ কাৰণে এই যিটো পৰ্টেল আছে এই পৰ্টেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, যিটো দেখিছে আপোনালোকে মই জুম কৰি আপোনালোকক দেখুৱাই লৈছোঁ। স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বুলি লিখা আছে। আপোনালোকে চিধা তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিব ইয়াত 4টা অপশ্যন আছে। প্ৰথমটো আছে MIS, তাৰপিছত আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, তাৰপিছত আছে ডেছবৰ্ড। ইয়াৰ ভিতৰত যিটো দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, ইয়াত আপোনালোকে নতুন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এপ্লাই ট্ৰেকিংটো আপোনালোকে চাব পাৰিব। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHLত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব। এতিয়া আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰ আছে এই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। এটা কথা আপোনালোকক কৈ দিছোঁ, যদি আপোনালোকে নিজে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এপ্লাইং যিটো ট্ৰেকিং আছে এই ট্ৰেকটো আপোনালোকে চাব পাৰিব। যদি আপোনালোকে ক'ৰবাত গৈ যিটো মোবাইল দোকানত বা কম্পিউটাৰ দোকানত গৈ আপোনালোকে যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব নোৱাৰিব। সেইকাৰণে যদি আপোনালোকে নিজে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব পাৰিব। যদি আপোনালোকে নিজে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনাৰ নিশ্চয় এটা ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰ আছে। এই ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু যদি আপোনালোকে নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ মোবাইল নম্বৰ। ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ আপোনালোকে এইটো দি কৰিব লাগিব। সেইকাৰণে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নিজৰ মোবাইল ফোন, তাৰপিছত আপোনালোকে এপ্লাই কৰি ল'ব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰ আছে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব। তাৰপিছত গেট OTPত মাৰিব। মৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো বহুৱাই ছিকিউৰিটি কোডটো বহুৱাই চাইন ইনত মাৰি ল'ব। মই বাৰু এইখিনি ফিল আপ কৰিছোঁ। ফিল আপ কৰাৰ পিছত যিটো ছিকিউৰিটি কোড আছে এই ছিকিউৰিটি কোডটো ইয়াত বহুৱাই চাইন ইনত মই মাৰি দিছোঁ। যেতিয়া চাইন ইনত মাৰিব, মৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ আহিব। আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰা আপোনাৰ যিটো নাম আছে এই নামটো ইয়াত আহিব। আপোনাৰ গাঁও, এড্ৰেছ সকলোখিনি ইয়াত আহিব। আপোনালোকে ইয়াত চাব পাৰিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কেনেকৈ এপ্লাই কৰিব মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে এইটো চাব পাৰিব যে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কেনেকৈ এপ্লাই কৰিব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ যে কেনেকৈ ট্ৰেকিং কৰিব। ট্ৰেকিং কৰিবলৈ হ'লে যিটো 3 ডট দেখিছে ওপৰত এই 3 ডটত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া 3 ডটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত 2টা অপশ্যন ওলাব। প্ৰথম অপশ্যনটো হ'ব নিউ এপ্লিকেশ্যন আৰু তলৰটো হ'ব ভিউ এপ্লিকেশ্যন। যদি আপোনালোকে অলৰেডি এপ্লাই কৰিছিলে তেতিয়াহ'লে তলত যিটো ভিউ এপ্লিকেশ্যন দেখিছে এই ভিউ এপ্লিকেশ্যনত মাৰিব লাগিব। আৰু যদি নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে নিউ এপ্লিকেশ্যন যিটো ওপৰত আছে ইয়াত মাৰিব।
মই বাৰু দেখুৱাই দিছোঁ ভিউ এপ্লিকেশ্যনত। যেতিয়া ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে যিটো এপ্লাই কৰিছিলে এইটো ইয়াত ওলাই আহিব। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন নাম্বাৰ থাকিব, আপোনালোকে কেতিয়া কৰিছিলে ডেটটো ইয়াত থাকিব, তাৰপিছত এপ্লিকেশ্যন ৰিচিপ্টটো থাকিব, তাৰপিছত ট্ৰেক ষ্টেটাছটো থাকিব। ট্ৰেক ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ নাম, আপোনাৰ এড্ৰেছ, আপোনাৰ কোনটো বেংকত আপোনালোকে বেংকটো দিছে সকলোখিনি ডিটেইলছ ইয়াত আহি যাব। আপোনালোকে ইয়াত চাব পাৰিব যে আপোনাৰ সকলোখিনি ঠিকে আছে নে নাই। এইটো আপোনালোকে তেনেকুৱা হৈ আহিব। এপ্লিকেশ্যন ডেটটো ৰিচিভ কেতিয়া হৈছে এইটো ডেটটো ইয়াত থাকিব, এপ্লিকেশ্যন চিকিউৰিটি ডন থাকিব, তাৰপিছত এপ্লিকেশ্যন ফৰ জিঅ' টেগিংটো থাকিব, IHHL জিঅ' টেগিংটো থাকিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত ৰঙা চিন এটা। যদি আপোনালোকৰ এনেকুৱা হৈ আছে এপ্লিকেশ্যন ৰিচিভ ডেটটোলৈকে আছে আৰু বাকীখিনি হোৱা নাই, তেতিয়াহ'লে আপোনালোকে একো কৰিব নালাগে। আপোনালোকৰ যেতিয়া জিঅ' টেগিং হ'ব তেতিয়া এইখিনি অকণমান হৈ বাহিৰত গৈ থাকিব। আৰু যদি আপোনালোকৰ একচেপ্ট হৈছে বা ৰিজেক্ট হৈছে, যদি ৰিজেক্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে এই যিটো পেজ দেখিবলৈ পাইছে স্ক্ৰীনত, এই পেজটো আপোনালোকে প্ৰিণ্ট আউট কৰাই ল'ব। প্ৰিণ্ট আউট কৰাই আপোনাৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টৰ প্ৰথম পেজটো আপোনালোকে জেৰক্স কৰি এই যিটো পেজ, এই পেজটো প্ৰিণ্ট আউট কৰি এই দুয়োটা কপি আপোনালোকে নি পঞ্চায়তত নি জমা দিব লাগিব। যদি আপোনালোকে এইটো কাম কৰে তেতিয়াহ'লে আপোনালোকে এই যিটো চৰকাৰী টয়লেটৰ বাবে যিটো টকা আছে এই টকা লাভ কৰিব। আগতে যিসকলে টয়লেটৰ টকা লাভ কৰিছে তেওঁলোকক জিঅ' টেগিং নকৰাকৈ দিয়া হৈছে। এতিয়া যিসকলে টকা পাব তেওঁলোকে জিঅ' টেগিং কৰাৰ পিছতহে তেওঁলোকক চৰকাৰী এই টয়লেটৰ টকাটো দিয়া হ'ব। আগতে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ সংখ্যা কম আছিল, কাৰণ তেওঁলোকে কম মানুহে এপ্লাই কৰিছিলে আৰু জিঅ' টেগিং নকৰাকৈ তেওঁলোকক দিয়া হৈছে। এতিয়া এটা পৰিয়ালৰ 5-6জন মানুহে এপ্লাই কৰিছে। এতিয়া কোন সঁচা আৰু কোন মিছা তেওঁলোকে ধৰিব পৰা নাই। সেইকাৰণে জিঅ' টেগিং কৰাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত টকাটো দিয়া হ'ব। সেইকাৰণে যিসকলৰ এনেকুৱা হৈ আছে যে ৰিজেক্ট হৈছে বা এপ্লিকেশ্যন ৰিচিভ ডেট অকল হৈছে বাকীখিনি হোৱা নাই, তেওঁলোকে এইটো কাম কৰিব লাগিব। যদি এইটো কাম কৰে তেতিয়াহ'লে তেওঁলোকৰ জিঅ' টেগিং হ'ব। জিঅ' টেগিং হোৱাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত এই টয়লেটৰ টকাটো দিয়া হ'ব। এতিয়া আপোনালোকে যদি নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক দেখুৱাই দিছোঁ যে কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে যিটো ওপৰত দেখিছে 3 ডট, এই 3 ডটত মাৰিব। মৰাৰ পিছত নিউ এপ্লিকেশ্যনত মাৰিব। নিউ এপ্লিকেশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ ওলাব। আৰু যদি আপোনালোকে নতুন কৰি আছে তেতিয়াহ'লে হোম পেজত আহিব। হোম পেজত অহাৰ পিছত এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL যিটো দেখিছে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব যদি নতুন এপ্লাই কৰে। আপোনালোকে নতুন এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকুৱা হৈ ওলাব। আপোনালোকে এই যিটো ফৰ্ম দেখিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে ষ্টেট নেমটো ইয়াত দিয়া থাকিব, তাৰপিছত ডিষ্ট্ৰিক্ট নেমটো দিব, তাৰপিছত ব্লক নেমটো দিব লাগিব, তাৰপিছত গাঁও পঞ্চায়তটো দিব লাগিব, তাৰপিছত ভিলেজটো দিব, তাৰপিছত হেবিটেশ্যনটো দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত ভেৰিফাই কৰিব লাগিব নিজৰ আধাৰ নাম্বাৰটো। আধাৰ নাম্বাৰত যেতিয়া ভেৰিফাই কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো বহুৱাই আপোনাৰ দি দিব। তাৰপিছত আছে ফাদাৰ্ছ নেমটো দিব, তাৰপিছত জেণ্ডাৰ, তাৰপিছত মোবাইল নাম্বাৰটো ইয়াত দিয়া থাকিব। এইখিনি দিয়াৰ পিছত তলত যিটো আছে বেংক ডিটেইলছ, আপোনাৰ বেংক ডিটেইলছটো ইয়াত দিব লাগিব। প্ৰথমতে IFSC কোডটো দিব, তাৰপিছত বেংক নামটো দিব, বেংক ব্ৰাঞ্চটো দিব, তাৰপিছত বেংক ষ্টেটটো দিব, বেংকৰ ডিষ্ট্ৰিক্টটো দিব, একাউণ্ট নাম্বাৰটো দিব, কনফাৰ্ম একাউণ্ট নাম্বাৰটো বহুৱাই ল'ব। বহুৱাৰ পিছত যিটো চইচ ফাইল দেখিছে এই চইচ ফাইলত মাৰি আপোনাৰ বেংকৰ যিটো পাছবুক আছে এই পাছবুকৰ প্ৰথম পেজটো ইয়াত আপলোড কৰি এপ্লাইত মাৰি ল'ব। এপ্লাইত মৰাৰ লগে লগে আপোনালোকৰ এইখন ফিল আপ হৈ যাব। আপোনালোকে কেনেকৈ এপ্লাই কৰিব মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে এইটো চাই এপ্লাই কৰি ল'ব। আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে যে টয়লেটৰ বাবে কি কৰিব লাগিব আৰু টয়লেটৰ বাবে নতুন এপ্লাই কেনেকৈ কৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে টয়লেটৰ বাবে নতুন এপ্লাই কেনেকৈ কৰিব আৰু টয়লেটৰ বাবে এপ্লাই কৰা সকলে কি কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।